নমস্কাৰ বন্ধু বান্ধৱীসকল, শিখা ডেইলি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাঁৱৰ ঘৰৰ পৰা। গোসানী পাপাক আৰু মই দুয়োটাই গৈছিলোঁ নগাঁৱৰ স্কুললৈ গোসানী, যিহেতু গোসানী ৰিজাল্ট দিয়া কথা আছিল, সেয়ে ৰিজাল্ট আনিবলৈ আমি দুয়োটাই গৈছিলোঁ। আৰু ৰিজাল্ট লোৱাৰ পিছতে আমাৰ ভাইটিয়ে ফোন কৰিলে যে দাদা ক'লে যে দাদা ঘৰৰ পুখুৰীটো পানী সিঁচি মাছ ধৰোঁ। আৰু সেই তেনেকৈ কোৱাৰ পিছতনো আমি ক'ত ৰখিব পাৰোঁ নহয় জানো। মাছ ধৰা সকলোৰে হেঁপাহ থাকে আৰু সেয়ে আমি ৰিজাল্ট লৈয়ে ঘৰলৈহে গ'লোঁ। গাঁৱৰ ঘৰলৈ গৈ দেখিলোঁ যে সকলোৰে পূৰা পানী সিঁচি মাছ ধৰাত ব্যস্ত। আৰু গাঁৱত জানেই নহয়, কিবা এটা সৰু সুৰা কাম হ'লেও চুবুৰী সকলোৱে একেলগে মিলি কৰে। আৰু সেয়ে আমাৰ পুখুৰী সিঁচাটো চুবুৰী সকলোৱে একেলগে আহি মাছ ধৰাত লাগি গ'ল, পানী সিঁচি মাছ ধৰাত। আৰু আমি গৈ পালোঁ আৰু দেখিলোঁ যে দলে বলে মানুহ আহি পুখুৰী মাছ ধৰাত লাগি আছে। আৰু চোৱা দৰ্শকো আছে, ধৰা মানুহো আৰু দেখিছেনে সকলোৱে পানী সিঁচি প্ৰায় হৈছিলে, তেনেকুৱাতে আমি গৈ পাইছোঁগৈ আৰু মাছ ধৰাত লাগি আছে। সৰু সৰু মাছো বহুত ওলাল আৰু ডাঙৰ মাছো ওলাইছে। আৰু মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, ময়ো লগতে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। আৰু দেখিছেনে সকলোৱে মাছ ধৰাত লাগি আছে আৰু আমি পাৰত বহি লৈ চোৱাত লাগি গ'লোঁ। আৰু এনেদৰে সকলো মিলি জুলি মাছ ধৰাত লাগি গ'ল। এয়া সৰু সৰু মাছ ধৰি আছে। আৰু এয়া আমাৰ খুৰীহঁতে হাত খেপিয়াই মাছ ধৰি আছে বোকাত। আৰু মই কৈছোঁ নহয়, গাঁৱত এইটো কাৰণেই ভাল, কিবা এটা হ'লে সকলোৱে আহি একেলগে মিলি জুলি কৰে যে, সেইটো কাৰণে বহুত ভাল। আৰু এয়া দেখিছেনে চবেই ধৰি আছে। আৰু লগতে আমাৰ এই টিকলাটোৰ কিমান ফূৰ্তি দেখিছেনে, সি পথাৰত কিমান যে ফূৰ্তি পাইছে। আৰু তাৰ চাওকচোন কি কৰিছে, চুৰ্ণিখনকে মেৰাই ঘূৰাই চাদৰ মেখেলা পিন্ধাই দিছে। আৰু সিও বেচেৰা কন্দা নাই কিন্তু দেই, সিও বহুত ফূৰ্তি পাইছে। আৰু এয়া হাঁহি ফূৰ্তিৰ মাজেৰে সকলোৱে মাছ ধৰাত লাগি গ'ল আৰু ধৰি আছে, আমিও চাই আছোঁ। আৰু এয়া দেখিছেনে, সি তথাপিতো নেকান্দে। এয়া চাওকচোন, তাক কেনেকৈ চুৰ্ণিখনে দিয়ে মেখেলা চাদৰ পিন্ধাই দিছে। এয়া দেখিছেনে, সিও বহুত ফূৰ্তি পাইছে। আৰু এইবিলাক পাৰত চাই থকা দৰ্শক দেই। আৰু আছিল, কিছুমান ঘৰলৈ গ'লগৈ। এয়া আৰু কিছুমান লোকে গাঁৱৰ মানুহক গাঁৱলীয়া বুলি হাঁহে, কিন্তু হাঁহিবলগীয়া কথাই নাই, কাৰণ গাঁৱৰ নিচিনা ক'তো পোৱা নাযায়। গাঁৱৰ পৰিৱেশটো সঁচাই বহুত ধুনীয়া। ঘৰতে মাছ পুঠিৰ পৰা আদি কৰি শাক চব্জি সকলো পোৱা যায়, ফ্ৰেছ বস্তু। আৰু গাঁৱত ঘৰত কিবা এটা হ'লেই সকলো একেলগে মিলি জুলি কৰে, সেই ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ সকলো আহি। সেয়ে মই ক'বলৈ গ'লে গাঁওখনৰ নিচিনা আৰু ভাল ঠাই নাই। আৰু সকলোকে কোৱা নাই দেই, কিছুমান মানুহে গাঁৱলীয়া বুলি হাঁহে ন কিছুমানক, সেয়েহে ক'লোঁ মই কথাটো। এয়া দেখিছেনে, মাছ ধৰি আছে। এইটো চাবচোন, কিমান ডাঙৰ বৰালি মাছ এটা পাইছে। এইটো দেখিছেনে, বৰালি। এয়া আৰু এয়া পাৰত মানুহ ৰখিয়ে আছে সেই মাছ ধৰিবলৈ। আৰু এনেদৰে সকলোৱে একেলগে মিলি জুলি মাছ ধৰিলে। সৰু মাছো বহুত পালে, কিন্তু মাছখিনি আপোনালোকক দেখাব নহ'লে, ধৰোঁতে বহুত দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'লগৈ। ডাঙৰ মাছো পালে, সৰু মাছো পালে, আৰু সকলোৱে ভগাই পিটি একেলগে চবকে ভগাই দিয়া হ'ল। দি ঘৰতো ৰাখি আমি ঘৰতে খালোঁ, ডাঙৰ বৰালি মাছৰ লগত এসাঁজ ভাত। যিহেতু লোকেল মাছ ন, ইয়াৰ সোৱাদেই বেলেগ। আৰু এয়া চোৱা দৰ্শক আমি দেই। আৰু এয়া মাছ ফ্ৰাই কৰিলোঁ।